তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো অন্য এটা ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আছোঁ বৰ্তমান এতিয়া পথাৰত। চাওক বোকা লগাই আপোনাক নহয়, সেই ল'ৰাজন হাঁহি আছে মানে। তো বলক নহ'লে ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ। বোকাই সোমাই গ'ল, চাওক। তো ধেমালিটো ধেমালি হৈ সঁচাটো সঁচা হৈ আজি প্ৰথমবাৰ মানে ভুঁই ৰুবগৈ ষ্টাৰ্ট দিবগৈ এই বছৰৰ মানে। তো সেই চব কঠীয়া চঠীয়া চব তোলা হ'লগৈ। আৰু সেইজন আছে আমাৰ বছ মানে দাদা। এতিয়া তাক অকণমান দেখুৱাই দিম মানে। অহা বছৰত যোৱা বছৰত অলপমান দেখুৱাইছিলে। আৰু এতিয়া সিহঁত মানে বৌ আৰু সি যোৱাকালি চব কঠীয়া মানে তুলিছিলেগৈ। তো আজি ইয়াক ইণ্টাৰভিউ নহয়, কেনেকুৱা লাগিছে এইবাৰ। মই ইমানখিনি পথাৰৰ কাম কৰা নাই মানে, সি কৰিছে। সি কৰি পেলাই কি অনুভৱ হৈছে কৈ দিয়ক। কৈ দিয়ক, ক'ত পলাইছে ইয়াৰ। সি বহুত লাজ কৰে মানে, মোক কৈ থাকে কি তো এনেকৈ কথা ভালকৈ নকওঁ মানে, এনেই মোবাইলত মানে লাজ কৰোঁ বুলি কৈছে। আজি ইয়াক মোক সুধিম না ক'ত পলাইছে। এনেকুৱা পলালে নহ'ব না, ক'ব লাগিব হাঁহি থাকে ইয়াৰ। আৰু এই ছোৱালীবিলাক মোৰ এই কাণ্ড দেখি বহুত হাঁহি আছেগৈ মানে। চাওক এই হাঁহি থাকোঁ অকণমান। অকল আমাৰে নহয়, সকলোৰে এনেকুৱাই, সকলোৰে মানে ভুঁই ৰুইছেগৈ। চাওক এই পথাৰ ইমান ডাঙৰ ৰিগবি পথাৰ বুলি কয়। যোৱা বছৰ আপোনালোকক অলপ চলপ দেখুৱাইছিলে। কিন্তু চাওক মোৰ ইউটিউব কৰা 1 year 1 বছৰ হ'ল। আৰু বৰ্তমান তাৰিখলৈকে এই বছৰ জুলাই মাহত, যোৱা বছৰ জুলাইতে মোৰ লগৰ এজন ইউটিউব ক্ৰিয়েট কৰি দিছিল। ইমানখিনি মই মাজত এৰি দিছিলোঁ মানে ইউটিউবটো। চাওক মাজত মই এৰি দিছিলোঁ, ভালদৰে মানে চলোৱা নাছিলে। তো ভালদৰে নাজানিছিলোঁ। এতিয়া অকণমান যি এক্সপিৰিয়েঞ্চ আছে ভালদৰে সকলোকে যিমান যি হ'লেও আকাশ পাতাল সমান হ'লেও বেছি হ'ল বাৰু। তথাপি ভালদৰে একদম মানে ইউটিউবটো নেৰিম মৰালৈকে। সকলোৰে, অকল আমাৰে নহয়, সকলোৰে ভুঁই ৰুইছেগৈ, সকলোৰে। চাওক দেখাই দিয়ক অকণমান সকলোকে। আৰু চাওক সেই ছোৱালীবোৰ মানে ভুঁই ৰুইছেগৈ। ধুনীয়া যাব নোৱাৰিম, লাজ কৰোঁ নহ'লে সুধিব পাৰিলোঁহেঁতেন। আৰু আজি ৰুবগৈ মানে ষ্টাৰ্ট কৰিবগৈ। যোৱাকালি দাদা আৰু এই বৌয়ে তুলিছিলে কঠীয়া। তো এতিয়া মই মাৰি আছেগৈ, দাদাই মাৰিবগৈ। সি ভিডিঅ' লৈ আছে বৰ্তমান। আৰু সেইটো আজি চাৰি দুবাৰমান ভুঁই ৰুব বোলে। তো এতিয়া মই সোনকালে যাব লাগিব, কলেজ এডমিশ্যন কৰিবলৈ যাব লাগিব। ট্ৰেক্টৰ দৌৰাব বোলে অলপ পাছত আহিব চাগে। তো নহ'লে এনেকৈ চাই থাকক। এনেকৈ ভিলেজ লাইফ ষ্টাইল খেতি কৰা ল'ৰা জানে সকলোৱে। চাওক তো সকলোৰে জীৱন যাপন নিজে এনেকৈ উৎপাদন কৰি পেলাই কিবা কিবি নহ'লে চলি থাকে আৰু দে আৰু। তো সেই তাত পোৱালিজনে লাঙি পাতিছে বোলে জাল। তো মাছ লাগিছে নেকি চাই লওঁ। ৱাও, শিঙি মাছ লাগি আছে দেখোন। ৰোৱাটো আজি বেছি নোৰোৱে বাৰু, বাছ 4 দুবা, 1 দুবা আৰু এইটো 2 দুবা, 3 দুবা য'ত মই এতিয়া। আৰু লাষ্ট 4 দুবাটো চাওক সেই তাত। আৰু বোকাটো ক'ব নালাগে আৰু কি ক'ম, ইমান বেৰবেৰণি। বাছ ৰুব লাগে। মা আৰু এতিয়া বৌ আহিব চাগে, তাৰপাছত সিহঁতে ৰুবগৈ। আমি ক'ত জানিম, সিহঁতে যদি ৰুৱে পাছত ৰুম। তো সেই দাদাৰ লগত যাম, সি মই মাৰি আছেগৈ। আৰু এনেকৈ এতিয়া মই যাব লাগিবগৈ। আৰু ইয়াৰ কিমান থাকিম, সকলোৱে হাঁহি আছে কিয় নাজানো পথাৰত এনেকুৱা কৰিলেতো। আৰু এই কঠীয়াবিলাক পানী তিয়াই থৈছোগৈ, তেতিয়া ভাল লাগিব। আৰু সেইটো ইয়াত ডিঙৰা লগালে কিমান মাছ সোমালে হেঁতেন নাজানেই ন ইয়াৰ। সোমাব লাগে। আৰু এতিয়া তাক মই কুৱেশ্যন এটা সুধিয়ে এৰি সি বহুত পলাইছেগৈ মানে, বহুত সুধিয়ে এৰিম। কিন্তু নেৰু কৈছোঁ নেৰু। চাওক না কুৱেশ্যনটো হ'ল কি মানে, মই এতিয়া বিয়া নাপাতা ন মানে, পাতা নাই। তো কিমান মই সুখত আছোঁ, সুখত মানে এনেকুৱা কৰি আছোঁ। তই বিয়া পাতি কি কৰি আছে এইবোৰ নে এবাৰ কৰা এক্সপিৰিয়েঞ্চ কি মানে, কেনেকৈ লাগিছে ইয়াৰ। চাওক সি মই মাৰি আছেগৈ। এতিয়া মই বহি ল'ম। সকলোৱে বেয়া দেখিছে এনেকৈ কৰি থাকিলে। আৰু এতিয়া
জলপান আনি দিছিলোঁ তাক মই। তো ইয়াত বহি ল'ম অলপমান। বহুত বহুত থাক গায় ইয়াৰ। আৰু এই সকলোৱে ৰুইছেগৈ আৰু অকল আমিয়ে নহয়। আৰু এই কঠীয়াবিলাক আমাৰ নহয় চাগে, সেইটো বেলেগৰ হয়। তো ইয়াত মই বহি ল'ম অলপ দেই, অলপ ৰেষ্ট লৈ ল'ম। আপোনাৰো ভাগৰ লাগিছে চাগে না। তাক মই কুৱেশ্যন সুধিয়ে নেৰো, ই বহুত পলাইছেগৈ ইয়াৰ। ইমান লাজ কৰিছে আজি, কি হৈছে জানো, নহ'লে সিটো লাজ নকৰে ন ইয়াৰ। মাই ব্ৰাদাৰ ইজ মাই জান, মাই হাৰ্ট। তো মাহঁতেও অহাত দেৰি হ'লগৈ, কলেজো যাব লাগিব এডমিশ্যন কৰিবলৈ। তো দিগদাৰী হৈ যাবগৈ নহ'লে দেৰি হৈ গ'লে, লগৰকেইটা ৰখি আছে ন। তো এই বাই দেই চাইজন দাই ইয়াৰ এনেই লাজ কৰিছোঁ। তো বলক এই মাকবৈ কাই চলো। কিনো নোযোৱাৰ আগতে বৰষুণ পৰিছেগৈ ইয়াৰ। মানে ভিজি যাম নেকি? কাটি আছে নহয় অকলে তই গ'লে নহ'ব ন, ময়ো যাম ন লগতে। মোবাইলটো কেনেকৈ টিপি থাকিব দিয়া। তো বাই সকলোকে নেক্সট ভিডিঅ'ত লগ পাই আছোঁ য'ত যালেও। যদি ভিডিঅ'টো যায় অকণমান হ'লেও ভাল লাগি লাইক কমেণ্ট শ্বেয়াৰ, আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক প্লিজ। ইমান কষ্ট কৰি বনালোঁ ইয়াৰ, সকলোৱে বহুত হাঁহিলে। তথাপিও আপোনালোকক যিমান পাৰোঁ দেখালোঁ। আৰু এনে চাওক ইমান ডাঙৰ ৰিগবি পথাৰ বুলি কয়। আৰু দাদা এনেকৈ থাকিলেগৈ, এতিয়া ঘৰলৈ যাম আৰু এডমিশ্যন কৰিবলৈ। যি এতিয়াৰ পৰা ভিডিঅ' দিয়ে থাকিম, আসমান আকাশ সমান হওক, বেছি হয় বাৰু। এনে ধেমালি কৰিছোঁ, জক চাপ পাৰ্ট। তো থেংক ইউ, লাভ ইউ সকলোকে শেষলৈ চাই দিয়াৰ বাবে। আৰু বাই। এই যেতিয়া ঘৰলৈ গৈছোঁ এতিয়াই মাহঁতে আহিছে, চাওকচোন। আৰু চাওকচোন, এই ছোৱালী বোৱাৰী চব মিচিক মাছাককৈ চাই আছে মানে মোক। ইয়াৰ কি ক'ম আৰু, মিচিক মাছাককৈ চাই আছে সিহঁতে। মানে কি ল'ৰাটো কি পাগলা হৈছে নেকি, তেনেকৈ ভাবিছে নেকি। আৰু সেই মাহঁতে আহি আছে এতিয়া, তথাপিও নাথাকিগে, ঘৰলৈ যামগৈ আৰু। বাই বৰষুণ দিছেগৈ, মোবাইল তিতি আছে। প্লিজ লাইক কৰি দিয়ক আৰু শ্বেয়াৰটো অকণমান দবাই দিয়ক, শ্বেয়াৰ বটানটো।